খুব ভাল লাগিছে। মোৰ 3 বছৰীয়া যি প্ৰচেষ্টা আছিলে, মই 2019 বৰ্ষতে আৰম্ভ কৰিছিলোঁ, তাৰ আজি ফল এটা পাইছোঁ। আৰু বিশেষভাৱে মোৰ বেছি ভাল লাগিছে কিয়, কাৰণ মোৰ অকল মাতৃ আছে, পিতৃ নাই। সৰুৰ পৰা পিতৃ আৰু মাতৃ দুয়োজনৰে ভাৰ বহন কৰি আহিছে, আৰু যাৰ কাৰণে মই আজি সফলতা অৰ্জন কৰিছোঁ। আৰু মোৰ এই সফলতাৰ গোটেইখিনি শ্ৰেয় 100%ই শ্ৰেয় মানে মোৰ মাতৃ হয় বুলিহে মই ক'ব বিচাৰিছোঁ। মই জাষ্ট পঢ়িছোঁহে, আৰু বাকী আনুষংগিক যিমানখিনি কৰিবলগীয়া আছে মাতৃ আৰু পিতৃ গোটেইখিনি মায়ে বহন কৰি আহিছে। যিহেতু এটা চাহ বাগিচা অঞ্চলৰ পৰা আপুনি কৈছে যথেষ্ট প্ৰত্যাহ্বান আছিলে, আপুনি এই প্ৰত্যাহ্বানখিনি কেনেকৈ নেওচিছিলে? হয়, প্ৰত্যাহ্বানৰ কাৰণে মই দুটা কথা ক'ব বিচাৰোঁ। এটা হৈছে চেষ্টাৰ অসাধ্য একো নাই। মই চেষ্টা কৰিছিলোঁ, যাৰ কাৰণে ফল এটা পাইছোঁ, আৰু সেয়া প্ৰমাণ কৰিছিলোঁ চেষ্টাৰ অসাধ্য একো নাই। দ্বিতীয়তে, মই দৰিদ্ৰতাই কেতিয়াও হেঙাৰ হ'ব নোৱাৰে বুলি মই কথাষাৰ আকৌ এবাৰ ইয়াত প্ৰমাণিত হৈছে বুলি মই অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে চাহ বাগিচাৰ দৰিদ্ৰতা আছে যদিও ল'ৰা ছোৱালী বা মোৰ ভাতৃসকলে চেষ্টা কৰি যাওক, তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিবই। তুমি কিমান সংখ্যক লাভ ক'লা? মই APS 41 ৰেংক পাইছোঁ। বহুত এটা ডাঙৰ অফিচাৰ হ'ব, কেনেকুৱা লাগিছে? তাকেতো কৈছোঁ, মই সেইকেইটা বুজিয়েই নাপাইছোঁ। তথাপি ভালেই লাগিছে আপোনালোক যদি আহিছে। এতিয়া বুজি পাইছোঁ কি হৈছে কি নাই, কেইটাতো মই বুজি পোৱা নাই। আপুনি কেনেকুৱা কষ্ট কৰিছে? আপোনাৰ সন্তানে যিহেতু ইমান কষ্ট কৰিছিলে, আপোনাৰ যথেষ্ট কষ্ট হৈছিলে, আজি ইমান এটা ভাল পদ পাইছে, আপুনি মানে কি ক'ব আজি এই মুহূৰ্তত? এইটোতো মোৰ কৰ্মই আছিলে, মই কৰিবই লাগে যে, এইটো কৰ্মই আছে মোৰ। মই নাজানো কি কৰে। মই বাগানত পাত ছিঙো। কি কৰে? কোন বাগানত? কঁঠাল বাগানত পাত ছিঙে। আজি এতিয়া গম পাইছেনে আপোনাৰ যে ল'ৰা যে আজি অফিচাৰ হ'ব, পুলিচৰ অফিচাৰ, ডাঙৰ অফিচাৰ হ'ব, গম পাইছেনে? কৈছে কোৱাটো মানে এতিয়া চবেই আহিছে, সেইকাৰণে অলপ বুজি পাইছোঁ। তো আগততো মই বুজি পোৱা নাছিলোঁ নহয়। এতিয়া ল'ৰা অফিচাৰ হোৱাৰ পিছত আপুনি আকৌ বাগানলৈ যাবনে? মোৰতো নিজৰ ডিউটি হয়তো কৰিবই লাগে, ল'ৰা যি কৰক, হয় নে নাই? মোৰ ডিউটি হয়, মই কৰিবই লাগিব, যিমান পাৰোঁ আৰু যিমান